যোৱা 17 বছৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত BPF চৰকাৰে বহুত কথা দি আহিছিল যে BTC থকা বড়োসকলকে সামৰি বিভিন্ন ট্ৰাইবেল নন ট্ৰাইবেল জাতি জনগোষ্ঠীৰ মাটিৰ সমস্যা সমাধান কৰিম বুলি কৈ আহিছিল। আজি তথ্য সহকাৰে এটা কথা ক'ব বিচাৰিছোঁ। অলপ আগতে আমাৰ সাৰ্কল অফিচাৰ বাইদেউৰ লগত আমি আলোচনা কৰিছোঁ যে বাগানপাৰাত যোৱা 17 বছৰ যিটো কালত হাগ্ৰামাই শাসন চলাই আছিল, এই বাগানপাৰা অঞ্চলত এজনো মানুহে কিন্তু মাটিৰ পাট্টা পাবলৈ সক্ষম হোৱা নাছিল। মোৰ হাতত তথ্য আছে, তথ্য সহকাৰে আমি কথা কওঁ। যেতিয়া আমাৰ চৰকাৰে এছেম্বলিত আমাৰ চৰকাৰক এছেম্বলিত তেওঁলোকে প্ৰশ্ন কৰিছিল, সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিমান ভাৰতীয় নাগৰিক, কিমান বিটিআৰ বাসিক, 26টা জাতি জনগোষ্ঠী, 35 লক্ষ আমাৰ ভাৰতীয় নাগৰিকৰ কিমানজনক কিমানটা ফেমিলিক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'ল বুলি যেতিয়া তেওঁলোকে প্ৰশ্ন কৰিছিল, আমি পোনপটীয়াভাৱে উত্তৰটো দিছিলোঁ, কিয়নো আমি বগাটো বগা কলাটো কলা কৈ আহিছোঁ। দিনৈনিবে জফাদং হালামাও বাগানপাৰা সাৰ্কল অফিसनि सिङाव रोजा रोजा बोसोर रायजो जानानै गावनि राव हारिमु थुनलाइ आसार खान्थिखौ फोथांना लाखिसेयावबो जोंनि साफा साफा भारतीय नागरिक हिसाबै हानि मोनथायनिफ्राय जानगारना थानाय बे समफोरखौ बावगारनानै मानव गिदिर श्री प्रमोद बड़ो बिथांनि दैदेननायाव जोंनि UPPL सरकारा बागानपारा हालामनि थाखाय गिबि खेबनि थाखाय जोङो हा होनो हानाय मोनसे जा हाबाफारि खुंनाय, बे हाबाफारिखौ दैदेननाय आफादगिरि जों बहुत बছৰ বছৰ ধৰি আমি যদি ভাৰত স্বাধীন হোৱাৰ পাছৰ কথাও চিন্তা কৰে, আজি 78 বছৰে এই BTC অঞ্চলৰ বাগানপাৰা সাৰ্কল অফিচৰ অধীনত আমাৰ গাঁওবোৰে মাটিৰ মৰ্যাদা অৰ্থাৎ মাটিৰ ভূমি পাট্টা আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ। 78 বছৰৰ পাছত আমাৰ এটা চিন্তা হৈ গৈছে যে ভাৰত এখন নাগৰিক, ভাৰত এখন গণতন্ত্ৰ দেশ হোৱা সত্ত্বেও আৰু সেই গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিকভাৱে আমি সকলো ভাৰতীয় নাগৰিকে BTC অঞ্চলত অসমত আমাৰ ভূমিৰ অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ নেকি বুলি ভাবিবলৈ চিন্তাত পৰিছে। কিয়নো যোৱা 2003 চনত আমাৰ BTA একৰৰ মাধ্যমেৰে BTC অঞ্চলত থকা বড়ো ট্ৰাইবেল সকলক লৈ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি সকলো ভাৰতীয় নাগৰিকৰ মাটিৰ সমস্যা, যিটো আমি মানৱ হিচাপে চিন্তা কৰোঁ মূল সমস্যা, এই মূল সমস্যাৰ পৰা মুক্ত হ'বলৈ সক্ষম হ'ম বুলি। কাৰণ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজিলৈকে এতিয়াৰ সময়লৈকে 3,66,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছোঁ। 3,66,000 য'ত আজি যে আপোনালোকক আমি মাটিৰ পাট্টা দিম 286 ফেমিলি হাউচ হ'লক, সেইটো আমি বাদ দি পেলাই 3,66,000। কিন্তু যোৱা 17 বছৰত হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত মই আপোনালোকক তথ্যটো পঢ়ি শুনাব বিচাৰিছোঁ। আমাৰ BTCৰ 19টা সাৰ্কল আছে, সেই 19টা সাৰ্কলৰ ভিতৰত 1,623টা ফেমিলিকে মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছে। আপোনালোকে শুনক, বগৰীবাৰীত তেওঁলোকে 4জনক 4টা ফেমিলিক মাটিৰ পাট্টা দিছে, গোসাইগাঁৱত 14টা, ভাওৰাগুৰিত 0, দতমাত 11টা, কোকৰাঝাৰত 55টা, চিডলিত 980টা, বেংতলত 89, আমাৰ বিজনে দিছে 29, তামোলপুৰত 173, গড়েশ্বৰত 5 জন, জালাত 43 জন, বড়োমাত মাত্ৰ 2জনক মাটিৰ পাট্টা দিছিলে 17 বছৰত, বাক্সাত 86, বাক্সা মানে মুছলপুৰত, বাগানপাৰা ক'ত ৰাইজ? বাগানপাৰা ইয়াতে ন?
এই বাগানপাৰাত শূন্য আছিলে, শূন্য। বাকীটো আৰু নকওঁ। ৭৮ বছৰে আমাৰ এই লোভিয়া পলিটিচিয়ানবিলাকে কৈ আহিছিল, আপোনালোকক মাটিৰ দিম, মাটিৰ সমস্যাটো সমাধান কৰিম, আমুকটো দিম, তামুকটো দিম। কিন্তু কোনো পৰ্যায়ত তেওঁলোকে কাণ হাৰ নিদিলে। আমাৰ সমাজখনে কি বিচাৰিছিলে? কামৰূপীয়া ভাষাত এটা কথা আছে, হাত আছে, ভৰি আছে, মনুষ্যৰ মায়া, ভাত ঘৰ বনাই থাকবা নাজানে কিহে বান্দৰ ভায়া। আমাৰ হাত আছে, ভৰিও আছে, মগজু আছে, 5টা অংগ প্ৰত্যংগও আছে, আমাৰ বিবেকো আছে, কিন্তু আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে, বান্দৰ সজাই ৰাখিছে। প্ৰত্যেক ইলেকশ্যনৰ আগে আগে মানুহবিলাকক কয়, আপোনালোকৰ যি সমস্যা, মূল সমস্যা, যি সমস্যাৰ কাৰণে বড়ো আদিবাসী, বড়ো মুছলমান, বড়ো অনাবড়ো পাৰ্থক্য আনি বিভাজন আনি পেলাই আমাৰ যি সমাজ, বিটিয়াৰ সমাজ, অসমীয়া সমাজ, এই সমাজখন বিভক্ত কৰি ৰাখিলে। এই কথাটোৱে তেওঁলোকে কিন্তু পলিটিকেল ইস্যু কৰি পেলাই মানুহবিলাকৰ লগত গেম খেলি আহিলে। কিন্তু আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে এটা প্ৰতিশ্ৰুতি দিছিল। আমাৰ 3টা মন্ত্ৰ আছিল, জাতি, মাতি, মাতৃক লৈ পেলাই আমি কেতিয়াও পলিটিক্স নকৰোঁ। জাতি মানে কোন? মই বড়ো জাতি, কোনোবাই মুছলমান জাতি, কোনোবাই অসমীয়া জাতি, কোনোবা ৰাজবংশী জাতি, সেইবোৰ এটি জাতি। কিন্তু মাতৃ মানে কোন? মাতৃ মানে মোৰ ভাষা, মোৰ সংস্কৃতি, মোৰ ৰীতি নীতি, মোৰ ধৰ্ম, সেইটো হ'ল মাতৃ। আৰু মাটি, আমি মাটিৰ মানুহ। আমি যদি মাটিত ঘৰ বনাই ঘৰ সাজি থাকিব নোৱাৰোঁ, আমাক বান্দৰৰ লগত ৰিজোৱাটো ডাঙৰ কথা নহয়। যিটো পলিটিচিয়ানসকলে 70 বছৰে BPFৰ দিনত, 78 বছৰে অসমত বিভিন্ন ৰাজনীতিক দলে চিফ মিনিষ্টাৰ, চৰকাৰ গঠন কৰি চিফ মিনিষ্টাৰ হৈ আহিল, কিন্তু আমাৰ ইয়াৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে ইলেকশ্যনৰ পাছত তেওঁলোকে ওলাই নাহিল। আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকৰ এই অঞ্চলত 286 প্ৰথমবাৰৰ কাৰণে, ভাৰত স্বাধীন হোৱাৰ প্ৰথমবাৰৰ কাৰণে 286 ফেমিলিক আমি মাটিৰ পাত্তা দিবলৈ সক্ষম হ'লোঁ। শিৱ ছাৰৰ কাৰণে একবাৰ হাত চাপৰি মাৰো সকলে জোৰকৈ, আৰু একেবাৰে 7500 বছৰৰ আগৰ পৰাই আমি এই অঞ্চলত বসবাস কৰি আহিছোঁ, মংগোলিয়ান বড়ো বংশৰ মানুহসকলে। কিন্তু আজিলৈকে 7000 বছৰ পাৰ হোৱাৰ পাছতো আমি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছিলোঁ। মানুহে ক'ব বিচাৰে হাগ্ৰামাৰ দিনত কেৱল মাত্ৰ বড়োসকলক মাটি দিছে, নহয়। হাগ্ৰামাৰ দিনত বড়োসকলকো মাটি দিয়া নাছিল, বঞ্চিত কৰি ৰাখিছিল। 1623টাতো কোনোবা মুছলমান নহয়, কোনোবা বড়ো নহয়, কোনোবা আদিবাসী নহয়, কোনোবা অসমীয়া ভাষী নহয়, কেৱল মাত্ৰ BPFহে ডাঙৰ ডাঙৰ মানুহে বাছি বাছি তেওঁলোকৰ ম্যাদী পাত্তা কৰি লৈছিল। হাগ্ৰামাই আজি মাটিৰ কথা ক'লে লাজ লাগে। শহুৰেকৰ নামত ৰিজাৰ্ভ ফৰেষ্টটো ধ্বংস কৰি পেলাই 3000 বিঘা চাহ বাগান বনাইছে। আমাৰ ইয়াত BPFৰ মানুহবিলাকে যদি আছে, এইবোৰ প্ৰশ্ন কৰক হাগ্ৰামাক, আপুনি শহুৰেকৰ নামত 3000 বিঘা চাহ বাগান বনাইছে, কিন্তু আমাক এডোখৰো মাটি যোৱা 17 বছৰে দিবলৈ সক্ষম নহ'ল। ঠিক আছে, মুছলমানক দিয়া নাই, ঠিক আছে, অসমীয়াক দিয়া নাই, ঠিক আছে, আদিবাসীক দিয়া নাই, ঠিক আছে, গোৰ্খাক দিয়া নাই, বড়োক কিয় নিদিলে 17 বছৰত? এই প্ৰশ্নটো আমাৰ BPFৰ লিডাৰবিলাকে সোধক, যিসকল BPF ছাপৰ্টাৰ আজি মাটিৰ পাত্তা ল'বলৈ আহিছে। প্ৰশ্নটো কৰক। আমি জাত পাত ধৰ্ম ৰাজনীতি পাৰ্থক্য নাৰাখি পেলাই মানুহৰ মূল সমস্যাটো আমি সমাধান কৰিবলৈ ওলাই আহিছোঁ। কিয়নো আমাৰ মন্ত্ৰটো হ'ল জাতি মাতি আৰু মাতৃৰ নামত আমি কেতিয়াও পলিটিক্স নকৰোঁ। BPF এতিয়াও কয়, আমাৰ পাৰ্টীয়ে যেতিয়া চৰকাৰ গঠন কৰিব, আমি মানুহক, সকলো জাতি জনগোষ্ঠীক, সকলো পৰিয়ালক আমি মাটিৰ পাত্তা দিম। যোৱা 17 বছৰে তোমালোকে কি কৰিছিলা? 3,66,000 পৰিয়ালৰ মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ 4.5 বছৰত। তোমালোকে যে কেৱল মাত্ৰ 1623টা পৰিয়ালৰ মাটিহে সমস্যা সমাধান কৰিছিলে। কাৰণটো কি আছিল? 35 লাখ
ভাৰতীয় নাগৰিকে বড়োলেণ্ডত বসবাস কৰি আছে তেওঁলোকৰ কি মাটিৰ সমস্যা নাছিল নেকি? এতিয়াহে তোমালোকৰ নজৰত পৰিল যে আমি ইয়াত মাটিৰ সমস্যা সমাধান কৰিম। দুখ লগা কথা। আজি ধৰ্মৰ নামত, জাত পাতৰ নামত বহুত মানুহে ৰাজনীতি কৰিবলৈ আহিছে, কৈছে আমাৰ চৰকাৰ আহিলে বিনা কাগজত আমি মাটিৰ পাট্টা দিম। পৃথিৱীত এনেকুৱা এখন দেশ নাই য'ত কাগজ নোহোৱাকৈ মানুহক মাটিৰ পাট্টা দিবলৈ সক্ষম হ'ব। নিজৰ কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে আমাক হিন্দু সজায়, আমাক মুছলমান সজায়, আমাক বড়ো সজায়, আমাক বনবড়ো সজায়, আমাক ট্ৰাইবেল সজায়, আমাক নন ট্ৰাইবেল সজায়, আমাক বিভাজন কৰিবলৈ নাহিবা। বছৰ বছৰ যুগ যুগ ধৰি আমি অশান্তিত বসবাস কৰিব লগা হৈছিল, নৰকৰ যন্ত্ৰণা ভুগিব লগা হৈছিল। ইয়াৰ পৰা আমি আজি মুক্ত হ'বলৈ সক্ষম হৈছোঁ। আমাক শান্তিৰে শুবলৈ দিয়া, শান্তিৰে খাবলৈ দিয়া।